এভৰিৱান মোৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ব্লগটো দেৰিকৈ আৰম্ভ কৰিছোঁ, মানে এফালে ওলাইছোঁ এতিয়া। এফালে যাম মানে এতিয়া যাম মামাহঁতৰ ঘৰলৈ, মানে এওঁৰ মামাৰ ঘৰলৈ যাম। তাতে নতুনকৈ দুজনী বোৱাৰী মানে বিয়া পাতি আনিলে, আমি চাবলৈ যোৱা নাই, তাকে চাবলৈ যাম। লগতে বিহু খাবলৈ বুলি ওলাইছোঁ। সেই অকণমান মেখেলা চাদৰ পিন্ধিয়ে ওলাইছোঁ। চব একদম পূৰা মেচিং চব কৰি লৈছোঁ। আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ওলাই পেলাই যাওঁ এতিয়া। ভায়া থাকিব আজি, ভায়াক নিনো। ভায়া এইফালে হাই কৰি দিয়ে আকৌ। এইফালে চা। অ' ভায়া গেম খেলিছে, ডৰেমন চাই থাকিবি দেই। গেম খেলি থাক দেই। বাই বাই। চুমি যাওঁ দেই, বাই। সেইজনী লুকাই দিছে চুমিয়ে। বাই। অঁ আছা ন? পালোহি আমি এয়া, আৰু খুব ধুনীয়াকৈ বোৱাৰীকেইজনী আমাক এয়া পিঠা চিঠা দি চাহ তাহ দিছেহি। মামী চাই দিয়ক। মামীয়ে চাহ খাইছে আমাক খুৱাই মেলি ন। আৰু এইফালে পিছফালে গৈ দেখিলোকে খুব ধুনীয়াকৈ চুঙাচল পুৰি আছে, মানে মামাৰ ল'ৰাটোৱে। সি আমাক খুৱাবৰ কাৰণে একদম চুঙাচল পূৰা পুৰি মেলি এয়া ৰেডি কৰিছে। আৰু সেইফালে কাষতে চাওকচোন কুকুৰ পোৱালিকেইটা কেনেকৈ গৰমৰ ভাৱ লৈছে, বহি আছে। কুকুৰ পোৱালিখন ঢেৰ আছিলে পাই তাত। আৰু মাঘৰ বিহু বুলি ক'লে চুঙাচাউলটোলৈকে মনত পৰে ন। চুঙাচাউলৰ মজাটোৱে বেলেগ মাঘৰ বিহুত খোৱাৰ। আৰু চুঙাচাউলটো মই সঁচাকৈ মানে এই দৈ ক্ৰীম এইবিলাকৰ লগতকৈ ভাল নালাগে বেছি খাই পেলাই, কিন্তু এই ভাজি চাজিৰ লগত খাইহে বেছি ভাল লাগে, মাংস চাংসৰ লগত। আৰু এইফালে পাকঘৰ ল'ৰা ছোৱালী দুজনী বনাই আছে। এইয়া মামী, এইফালে দুজনী আমাৰ ল'ৰা ছোৱালী দেই। এয়া এই সৰু ন, সৰু আছিলে, এই ডাঙৰ সেয়া মৰম লগা ল'ৰা ছোৱালীকেইজনী। দুইজনী একদম একে একদম টুইনছ নিচিনা লাগিছে দেখিবলৈ। মাংস বনাইছে, এইফালে কিবা এটা বহাব লৈছে। আলু ফ্ৰাই কৰিছে। তাকে আগৰ পৰা বনাব জানানে? পাৰা? ঘৰত বনাইছিলা? ঘৰত বনোৱা। এইটো আমাৰ দেউৰটো দেই, এইয়া চিন্টু। আমালৈ ইমান ধুনীয়াকৈ চুঙা চাউল বনাইছে, একদম পুৰিছে। আৰু এইফালে আছে ননদ, হাই জোনমণি। বহুত দিনৰ মূৰত লগ পাইছোঁ আজি ন। আৰু এইফালে খুব ধুনীয়াকৈ চুঙা চাউল পুৰি মেলি আনি পেলাই ভিতৰত মানে গুচাই আছে ভাইটিয়ে। আৰু মই এতিয়া ভইচ অভাৰ কৰিছোঁ, কাৰণ বহুত ধুনীয়াকৈ বিহু গান লগাই থৈছে। অলৰেডি মোৰ কেইবাটাও মানে ভিডিঅ'তে মোৰ কপিৰাইট লাগি আছে, সেইটো কাৰণে আৰু কপিৰাইট লগাবলৈ মন নাই, সেইবাবে আৰু ভইচ অভাৰ কৰি দিছোঁ। আৰু এয়া চাওকচোন খুব ধুনীয়াকৈ উলিয়ালে। এয়া চুঙা, এয়া পাই দেখিয়ে কিবা লোভ লাগি যায় দেই চুঙা চাউল বুলি ক'লে মানে। আৰু ই আহি কৈছে যে বৰ এটা ভাল হোৱা নাই বৌ আজি, বোলে ভালকৈ বৰ এটা নিসিজিল বুলি কৈছে। এয়া চাওকচোন ভালেইটো হৈছে, মইতো ভালেই দেখিছোঁ, কিন্তু খালেহে গম পাম। আৰু এয়া মই মোবাইল চাই অকণমান পূৰা মানে খোৱাৰ জুতি লৈছোঁ, কেনেকুৱা হৈছে টেষ্ট কৰি চাইছোঁ মই। পিছত ভাতৰ লগত খাম। দেখিতো ধুনীয়া লাগিছে, বাকী খালে গম পাম আৰু ন। দেখাততো ধুনীয়া। এইফালে চাই হাঁহি এটা মাৰি দিয়া। অঁ এইফালে তুমিও হাঁহি এটা মাৰি দিয়া। অঁ খাম। আৰু আমাক ল'ৰা ছোৱালী দুজনে খুব ধুনীয়াকৈ ৰান্ধি বাঢ়ি খুৱাই মেলি এতিয়া বিয়াৰ বস্তু কিছুমান আমি চাইছোঁ। এয়া বিয়াৰ ছাতিটো চাই আছোঁ, দৰা ছাতি। মজা লাগিছে। তুমি এনেকৈ তললৈ এনেকৈ কৰি দিছোন ছাতিটো। অঁ জাপিটো ওলাইছে আকৌ, এইটো জাপিটো ধুনীয়া দেই। এনেই ভিডিঅ' বনাইছোঁ আকৌ। তাৰপিছতে বিয়াৰ কাপোৰ চাপোৰ আমি চাই মেলি যাব ওলালোঁ। তাৰপিছতে বোৱাৰী দুজনী আমাক মানুহ দিলে, ভবাই নাছিলোঁ আমাক ল'ৰা ছোৱালী দুজনী দিব বুলি। মজা লাগিছে। এই এনেকৈ হেৰি বোলে দীঘলকৈ ল'ব লাগিব। ইমান ধুনীয়া, মই এনেকুৱা আজি প্ৰথম দেখিছোঁ দেই এইটো কালাৰ। কি বুলি কয় এইটো? কছাৰী গামোচা। তুমি কছাৰী নেকি? অঁ কছাৰী ন।
যাব ওলালো আমি ন যাওঁ খালি কথা কোৱাৰ কাৰণে বেয়া চেয়া নাপাব আহোঁ দেই আৰু দুখনৰ ঘৰত দুদিন নিব লাগিব অঁ যাম বিয়াতে যাম আৰু হেৰি তোমালোকে আহিলোৱাকৈ ঘৰ উঠা চৰ উঠা হয় তাৰপিছতে আৰু খাবলৈ মাতিম এহেঁতি আহিলকে তাৰপিছত মাতিম একেলগে তোমাৰ দেৰি হ'ব যে এয়া আমি মামাহঁতৰ ঘৰৰ পৰা এতিয়া ওলাই আহিলোঁ ৰাতি 10:30 বাজিলে আৰু সঁচাকৈ নতুন বোৱাৰী দুজনীকো লগ পাই বহুত ভাল লাগিলে মামাহঁতৰ ঘৰৰ পৰা আহি পালোহি পূৰা এয়া মান চান কিবাকিবি দিছে লৈ মেলি আহি পালোহি আৰু ভাল লাগিলে আজি মামাহঁতৰ ঘৰত সঁচাই আৰু মামা মামী এনেও বহুত ভাল আগৰ পৰা আমি মানে মামীক বহুত ভাল লাগে বহুত মৰম কৰে আমাক আৰু তাৰপিছত এয়া আজি ভিডিঅ'টো ইমানেই আছিলে এনে আৰু বিহু খাবলৈ বুলি গ'লোঁ লগতে এইফালে নকইনাকেইজনীও চোৱা নাছিলোঁ তাকো চাবৰ কাৰণে গ'লোঁ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তো লাইক এটা কৰিব কমেণ্ট এটা কৰিব আৰু যদি নতুন কোনোবা আজি মোৰ এই ভিডিঅ'টো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষতে থকা বেল আইকনটো টিপি দিব তে নতুন ভিডিঅ' আহিলে আপোনালোকে চাবলৈ পাব আৰু নেক্সট আকৌ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ আপোনাৰ মাজলৈ অ'কে বাই বাই